বাস্তু শাস্ত্ৰৰ মতে আপোনাৰ পাকঘৰটো কেনেকুৱা হ'ব লাগে জানিবলৈ হ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। পাকঘৰৰ লগত জড়িত কিছুমান বাস্তুৰ নিয়ম মনত ৰখাটো জৰুৰী যাতে ঘৰত কোনো ধৰণৰ ধনাত্মক শক্তি সঞ্চাৰিত হ'ব নোৱাৰে। মহিলাসকলে পাকঘৰত অধিক সময় কটায়, কিন্তু জানি বা অজানিতে যদি আমি কিবা ভুল কৰোঁ তেতিয়া ই আমাৰ জীৱনত বহু সমস্যা আনিব পাৰে। পাকঘৰৰ লগত জড়িত সৰু সৰু কথাবোৰত যদি আমি গুৰুত্ব নিদিওঁ তেন্তে ই আমাৰ জীৱনত প্ৰভাৱ পেলায়। একে সময়তে বাস্তু সম্পৰ্কীয় কিছুমান ভুলে আমাৰ স্বাস্থ্য বিনষ্ট কৰিব পাৰে, টকা পইচাৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে আৰু স্বামী স্ত্ৰীৰ সম্পৰ্কতো তিক্ততা আনিব পাৰে। বাস্তুৰ লগত জড়িত ভুলৰ বাবে এনে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। জ্যোতিষী আৰু বাস্তু বিশেষজ্ঞসকলৰ মতে পাকঘৰটো কেনেকুৱা হ'ব লাগে জানো আহক। ১ নম্বৰতে খাদ্য প্ৰস্তুত কৰাৰ সময়ত মুখখন পূব দিশত থাকিব লাগে। পাকঘৰটো কোন দিশত থাকিব লাগে আৰু গেছ ষ্টভটো ক'ত ৰাখিব লাগে সেইটো এনেকুৱা হ'ব লাগে যে আমি ৰান্ধিলে আমাৰ মুখখন পূব দিশৰ ফালে থাকিব লাগে। পাকঘৰৰ আগ্নেয় কোণত অৰ্থাৎ পাকঘৰৰ দক্ষিণ পূব দিশত ৰাখিব পাৰে। যদি আপুনি চৌকাটো উত্তৰ দিশত ৰাখে তেন্তে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হয়। ২ নম্বৰতে পানীৰ উৎস সদায় উত্তৰ পূব দিশত থাকিব লাগে। যদি ঘৰত এই কাম কৰাটো সম্ভৱ নহয় তেন্তে পাকঘৰৰ উত্তৰ পূব দিশত খোৱা পানী ৰাখিব। বাচন ধোৱাৰ বাবে চিংকটো এই দিশত থাকিব লাগে। পানীৰ উৎস কেতিয়াও আগ্নেয় কোণত ৰাখিব নালাগে। ৩ নম্বৰতে গেছ ষ্টভৰ বাৰ্ণাৰত ক্ৰুটি থাকিব নালাগে। বাৰ্ণাৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যত্ন লওক। মাতৃ অন্নপূৰ্ণা চৌকাত বাস কৰে। যদি আপুনি আন কোনো ব্যৱস্থাৰে খাদ্য ৰান্ধিছে তেন্তে সেই ঠাইখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ব্যৱস্থাটো নিশ্চয়কৈ ৰাখক। ৪ নম্বৰতে গেছৰ ষ্টভৰ সোঁফালে সদায় খাদ্য ৰান্ধি থাকিব লাগে। মা অন্নপূৰ্ণা এই দিশতে বাস কৰে বুলি বিশ্বাস কৰা হয়। বাওঁফালে খাদ্য একেবাৰে ৰান্ধিব নালাগে। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ স্বাস্থ্য বিপদত পৰিব পাৰে। ৫ নম্বৰতে চিংকৰ তলত জাংক আৰু ডাষ্টবিন ৰাখিব নালাগে। এনে কাম কৰিলে ঘৰত ঋণাত্মক শক্তি বাস কৰে। ৬ নম্বৰতে খোলা ডাষ্টবিন ব্যৱহাৰ নকৰিব আৰু ডাষ্টবিনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সম্পূৰ্ণ যত্ন ল'ব। ডাষ্টবিনটো এনে ঠাইত ৰাখক যিটো আপোনাৰ দৃষ্টিগোচৰ নহয়, কিয়নো ই ঋণাত্মক শক্তিৰ উৎস। ৭ নম্বৰতে চৌকা আৰু চিংক একে ঠাইতে ৰাখিব নালাগে। যদি আছে তেন্তে মাজত কাঠৰ বেৰ বনাওক। যদি এইটো সম্ভৱ নহয় তেন্তে তাত কাঠৰ পাত্ৰ এটা ৰাখক। জুই আৰু পানী একে ঠাইতে ৰাখিব নালাগে। মাজত এটা বেলেগ উপাদান ৰাখক। ৮ নম্বৰতে পাকঘৰত ঝাৰু নাৰাখিব, কাৰণ পাকঘৰত ঝাৰু ৰাখিলে ঋণাত্মক শক্তি সঞ্চাৰিত হয়। ৯ নম্বৰতে পাকঘৰত আৱৰ্জনা নাৰাখিব। যি প্ৰয়োজন নাই আৰ্তজনক দি দিব অথবা পাকঘৰৰ পৰা আঁতৰাই নিব। ১০ নম্বৰতে খাদ্যৰ প্লেটখন সঠিকভাৱে ৰাখিব। খাদ্য পৰিৱেশন কৰাৰ সময়ত খাদ্যৰ প্লেটখন মেট বা টেবুলত সন্মান সহকাৰে ৰাখিব লাগে। ১১ নম্বৰতে খাদ্য খোৱাৰ পিছত প্লেটত হাত ধুব নালাগে। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। ১২ নম্বৰতে ৰাতি চিংকত লেতেৰা বাচন বৰ্তন ৰাখিব নালাগে। ইয়াৰ বাবেই ৰাহুৰ প্ৰভাৱ ঘৰৰ সদস্যসকলৰ ওপৰত পৰে। সম্ভৱ হ'লে ৰাতি লেতেৰা বাচন বৰ্তন ধুইহে শুব লাগে। ১৩ নম্বৰতে পাকঘৰত ব্যৱহাৰ কৰা বৈদ্যুতিক সামগ্ৰীবোৰ যদি বেয়া আছে তেন্তে সোনকালে মেৰামতি কৰক, কাৰণ ইয়াৰ লগে লগে ৰাহুৱে প্ৰথমে শুক্ৰত শক্তিশালী ঘৰৰ গৃহিণীৰ ওপৰত নিজৰ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিব, যাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিব, চিকিৎসালয়ৰ ব্যয় বৃদ্ধি পাব আৰু ঘৰটো আশীৰ্বাদ নাপাব। ১৪ নম্বৰতে
পাকঘৰত চিমনি লগাই এক্সজষ্ট ফেন লগাই পাকঘৰত বায়ু চলাচল কৰি ৰাখক। ধোঁৱা জমা হ'বলৈ নিদিব। ইয়াৰ ফলত আপোনাৰ বৃহস্পতি দুৰ্বল হৈ পৰিব। 15 নম্বৰতে পাকঘৰৰ ফলকখন ক'লা ৰঙৰ হ'ব নালাগে, পাতল ৰঙৰ ৰাখিব লাগে। ক'লা ৰঙে ঋণাত্মক শক্তিক প্ৰতিনিধিত্ব কৰে। 16 নম্বৰতে পাকঘৰত ঈশ্বৰৰ মূৰ্তি নাৰাখিব আৰু মন্দিৰ নিৰ্মাণ নকৰিব। পাকঘৰত মন্দিৰ ৰাখিলে পূজাৰ শুভফল পোৱা নাযায়। 17 নম্বৰতে পাকঘৰত ঔষধ ৰাখিব নালাগে। ইয়াৰ ফলত ঔষধৰ খৰচ বৃদ্ধি হোৱাই নহয়, লগতে ইয়াৰ প্ৰভাৱ কমি যাব আৰু আপোনাৰ ৰোগো ভাল নহ'ব। 18 নম্বৰতে যদি আপোনাৰ পাকঘৰটো ডাঙৰ হয় তেন্তে চেষ্টা কৰক যে তাত দিনটোৰ ভিতৰত এবাৰ নহয় এবাৰ আহাৰ খাব লাগিব। ইয়াৰ ফলত ৰাহু-কেতুৰ প্ৰভাৱ কমি যাব। 19 নম্বৰতে শোৱা কোঠাটো পাকঘৰৰ ওপৰত বা তলত থাকিব নালাগে। ইয়াৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। পাকঘৰৰ ওপৰত বা তলত পেইণ্টিং বা ডাইনিং ৰুম বনাব পাৰি, কিন্তু কাৰোবাৰ থকাৰ ৰুম নহয়। 20 নম্বৰতে পাকঘৰটো মূল দুৱাৰৰ সন্মুখত থাকিব নালাগে, কাৰণ মূল দুৱাৰৰ পৰা জুই কেতিয়াও দেখা পাব নালাগে। ইয়াৰ ফলত দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পায়। পাকঘৰৰ সৈতে জড়িত এই বাস্তু টিপছ মানি চলিলে আপুনি ঘৰত সুখ কঢ়িয়াই আনিব পাৰিব আৰু লগতে টকাৰ আগমন বৃদ্ধি কৰিব পাৰিব। ধন্যবাদ।